নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলসকলে স্বাগতম জনাইছোঁ। এতিয়া কৃষক বন্ধুসকল, ইয়াতে মই 4টা বেডত জলকীয়া লগাইছোঁ আৰু মই যদি জলকীয়াৰ গছবিলাক এবাৰ মই আপোনালোকক দেখুৱাওঁ। এইবিলাক চাওক, ফুল ফল আহিবলৈ আৰম্ভ কৰিছে। আপোনালোকে যদি ভালকৈ চাই এইবিলাক চাওক, ফুল অহা আৰম্ভ হৈছে। আৰু এয়া চাওক, জলকীয়া গছটোৰ যোনটো চেহেৰাটো এবাৰ চাই লওক। তে ইয়াৰ পিছত কেনেকৈ আপোনালোকে একচুৱেলি আপোনালোকৰ জলকীয়া গছবিলাক এনেকৈ কৰি ৰাখিব। এয়া চাওক, আগবিলাকত ফুল আহিবলৈ আৰম্ভ কৰিছে। তে কৃষক বন্ধুসকল, জলকীয়া খেতি কৰাটো ইমান সহজ কথা নহয়। আৰু আমি সকলোৱে জানো, যিসকলে খেতি কৰোঁ, যদি এবাৰ পাত কচ খাই যায়, তেতিয়া আৰু সেই জলকীয়া গছজোপাৰ পৰা বা সেই জলকীয়া খেতিৰ পৰা আপোনালোকে কিন্তু অধিক উৎপাদন কেতিয়াও আশা কৰিব নোৱাৰে। আপোনালোকে সদায় সতৰ্ক থাকিব লাগিব, যাতে এই যোনটো লিফ কাৰ্ল ভাইৰাছ, এই ভাইৰাছ যাতে আপোনালোকৰ জলকীয়াত কেতিয়াও লাগিব নোৱাৰে। তাৰ কাৰণে আপোনালোকে কিছুমান প্ৰিভেণ্টিভ বা আগতীয়াকৈ আপোনালোকে কিছুমান কীটনাশক আপোনালোকে স্প্ৰে কৰি যাব লাগিব। আৰু ইয়াৰ সমান্তৰালভাৱে আপোনালোকে কিছুমান ফাংগিচাইড আপোনালোকে স্প্ৰে কৰিব লাগিব। তে চাওক, মোৰ জলকীয়া গছকেইটা যদি আপোনালোকে দেখে, বহুত ধুনীয়া চেহেৰা। ইয়াতে পাত কচ খোৱা বেমাৰ লগা নাই, বা থ্ৰিপছ হওক বা মাইট হওক বা যিকোনো পোক পৰুৱা ইয়াতে আক্ৰমণ হ'ব মই দিয়া নাই। যদি আপোনালোকে চাই, এইটো এটা মাকৰ দেখিছোঁ। মাকৰৰ বহুখিনি আমাৰ ক্ষতি কৰে, গতিকে মাকৰ নাশক এবাৰ স্প্ৰে কৰিলে হৈ যাব। এয়া চাওক, এই মাকৰ যদি আপোনালোকে লাগে, আপোনালোকে অমাইট বুলি এটা পায়, কীটনাশক পায়। অমাইট আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত এটা মই ভাল কীটনাশকৰ কথা আপোনালোকক অৱগত কৰিম। বিশেষকৈ জলকীয়াৰ কাৰণে বহুত ধুনীয়া আৰু দামো ইমান বেছি নহয়, কম দামতে আপোনালোকে হয়তো পাই যাব। এইটো এটা গছ চাওক। আৰু কৃষক বন্ধুসকল, আপোনালোকে যদি জলকীয়া খেতিৰ পৰা গছৰ পৰা যদি অধিক উৎপাদন পাব বিচাৰে, আপোনালোকে কিন্তু মাজে মাজে কীটনাশকটো স্প্ৰে কৰিবই। তাৰ সমান্তৰালভাৱে আপোনালোকে কিন্তু কিছুমান PGR আপোনালোকে স্প্ৰে কৰিব লাগিব। PGR স্প্ৰে কৰিলে কি হ'ব, এই গুৰিৰ পৰা বহুত তেনেকুৱা শাখা প্ৰশাখা ওলাব আৰু ফুল ফলৰ সংখ্যা অধিক হ'ব আৰু আপোনালোকে উৎপাদন বেছিকৈ পাবলৈ সক্ষম হ'ব। তে মূল কথা হৈছে, যদি জলকীয়া খেতি আপোনালোকে কৰে, বিশেষকৈ এই গৰমৰ দিনততো আৰু ক'বলগীয়া নাইয়ে। আপোনালোকে সদায় স্প্ৰে টেংকটো হয়তো পিঠিত ওলমাই ল'ব লাগিব, যদি আপোনালোকে ভালকৈ জলকীয়া খেতি কৰিব বিচাৰে। আৰু যদি ভাবে যে নহয়, মোৰ বেলেগ কাম আছে, 2-4 দিন পিছত স্প্ৰে কৰিম, মই টাইম পোৱা নাই, এনেকুৱা হ'লে কিন্তু আপোনালোকৰ জলকীয়া গছত এবাৰ যদি এই লিফ কাৰ্ল ভাইৰাছ লাগি যায়, থ্ৰিপছ হওক, এফিড হওক, জেচিড হওক, এইবিলাক যদি লাগি যায়, বা বগা মাখি যদি লাগি যায়, যোনটো হোৱাইট ফ্লাই বুলি কওঁ, সেইবিলাক লাগিলে কিন্তু পাত কচ খাই যাব। আৰু মই আগতে ক'লোঁ যে এবাৰ যদি জলকীয়াৰ পাত কচ খাই যায়, সেই জলকীয়াৰ পৰা কিন্তু আপোনালোকে অধিক উৎপাদন পাব নোৱাৰে। তো কৃষক বন্ধুসকল, মই এটা ভাল কীটনাশক আপোনালোকক আজি দেখুৱাওঁ, আৰু এইটো যদি আপোনালোকে স্প্ৰে কৰে, আপোনালোকে ভাল উপকৃত হ'ব। আৰু 10-12 দিনলৈকে আপোনালোকৰ এই জলকীয়া খেতিৰ যোনবিলাক পোক, বিশেষকৈ পাত কচ খোৱা যিবিলাক পোক লাগে, যাৰ কাৰণে লাগে, বগা মাখি হওক, থ্ৰিপছ হওক, এফিড হওক, জেচিড হওক, এইবিলাকৰ পৰা কিন্তু আপোনালোকে হাত সাৰি থাকিব। আৰু যোনটো মাকৰ, আমি যাক মাকৰ বুলি কওঁ, মকৰা, সেই মকৰাৰ পৰাও কিন্তু আপোনালোকে পৰিত্ৰাণ পাব। আৰু এই প্ৰডাক্টটো হৈছে চাওক, জিভৰা, ক্ৰিষ্টেল কোম্পানীৰ জিভৰা। ইয়াতে ফ্লৰিকামাইট আছে 11.7% আৰু ডাইফেনথিয়ন আছে 36.5%। গতিকে এইটো বহুত ভাল এটা টেকনিকেলৰ কীটনাশক হয়, গতিকে আপোনালোকে স্প্ৰে কৰিব পাৰে। এনেকুৱা যদি আপোনালোকে এটা দিব লয়, ইয়াতে 50 গ্ৰাম আছে, 50 গ্ৰাম আপোনালোকে
স্প্ৰে টেংক আপোনালোকে বনাই স্প্ৰে কৰিব, তেতিয়া দেখিব আপোনালোকে বহুত ধুনীয়া ৰিজাল্ট পাবলৈ সক্ষম হ'ব। তে কি হ'ব বন্ধুসকল, ইয়াৰ সমান্তৰালভাৱে আপোনালোকে কিছুমান ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। বিশেষ দামী ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব নালাগে। জলকীয়াৰ কাৰণে কিন্তু ভাল এটা ভেঁকুৰনাশক হৈছে এণ্ট্ৰাকল। এণ্ট্ৰাকল আপোনালোকে স্প্ৰে কৰিব প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই সপ্তাহ 10 দিন মূৰে মূৰে। তেতিয়া দেখিব যে যিবিলাক ভেঁকুৰজনিত বেমাৰ, সেই বেমাৰবিলাক নালাগিব। আৰু কীটনাশক যিহেতু স্প্ৰে কৰিব, গতিকে ইয়াৰো এটা ভাল ৰিজাল্ট আপোনালোকে পাব আৰু গছবিলাক আপোনালোকৰ এনেকৈ বহুত সুস্থ সবল হ'ব। এয়া চাওক, ফুল আহিবলৈ আৰম্ভ কৰিছে। হয়তো সপ্তাহ 10 দিনৰ ভিতৰত এইবিলাকত বহুত ফুল ফল লাগিব। তে কি হ'ব বন্ধুসকল, ইয়াৰ লগতে আৰু এটা ভাল কীটনাশকৰ কথা মই আপোনালোকক কওঁ, যোনটো কীটনাশক ব্ৰড স্পেক্ট্ৰাম হয়, বহুত ধৰণে কাম কৰে, বহুত ধৰণৰ পোক পৰুৱা নিয়ন্ত্ৰণ কৰে। সেইটো হৈছে চিমডিছ। চিমডিছ স্প্ৰে কৰিও আপোনালোকে কিন্তু জলকীয়াৰ সেই পোকবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে। তে কি হ'ব বন্ধুসকল, মই সেইটোৱেই ক'লোঁ যে আপোনালোকে জলকীয়া খেতি যদি কৰে, কেতিয়াও অৱহেলা নকৰিব যে আজিৰ কৰিবলগীয়া স্প্ৰেটো মই অহাকালি কৰিম বা 2 দিন পিছত কৰিম, সেনেকৈ নকৰিব। গতিকে আপোনালোকে জলকীয়া খেতি কৰিলে লাগি থাকিব লাগিব। আৰু এই বাৰিষাৰ বতৰৰ কথাটোতো বেলেগেই। গতিকে বিশেষ একো নাই কৃষক বন্ধুসকল। আৰু জিভৰা যোনটো কীটনাশক, ক্ৰিষ্টেল কোম্পানী বহুত ভাল কীটনাশক। সেইটো আপোনালোকক অৱগত কৰাৰ কাৰণে একচুৱেলি মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু ৰিজাল্ট কেনে পায় আপোনালোকে মোক জনাব। মোৰ হোৱাটছআপতে হওক বা কমেণ্ট কৰি আপোনালোকে জনাব ৰিজাল্ট কেনেকুৱা পায়। আৰু বহুত তেনেকুৱা ভাল ভাল কীটনাশক আছে, সেইবিলাকো আপোনালোকে স্প্ৰে কৰিব। তো কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'ত বিশেষ একো নাই। সেইখিনি তথ্য দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তে পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, আপোনালোকে লাইক এটা নিশ্চয় কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত কোনোবাই ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ খেতি সন্দৰ্ভীয় ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।